নমস্কাৰ এটি কবিতা পাঠ কৰিব ওলাইছো। কবিতাৰ শিৰোনাম সীমান্তৰ পৰা মা তোমালৈ বুলি। কবি ৰাজুমণি গগৈ, পাঠ ৰাবিয়া বেগম। সীমান্তৰ পৰা মা তোমালৈ বুলি। মা তুমি বাৰু কুশলে আছানে? বৰকৈ মনত পৰিছে অ' মা। তুমি এইটো পঠাইছিলা মোক দেশ ৰক্ষাৰ কাৰণে। মই সুখী আজি মা। দেশ ৰক্ষাৰ হকে কাম কৰি মই যে আই মাতৃক সকলো বিপদৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। দেশ মাতৃক বচাব আহি আজি মই তোমাৰ কাষত থাকিব পৰা নাই। মোৰ কলিজাৰ টুকুৰা দুটা তোমাৰ ওচৰতে দি থৈ আহিছো মা। তুমি সিহঁতক এৰি নাযাবা মা। ৰ'দে পুৰা দেহা বৰষুণত তিতি পাহাৰে ভৈয়ামে ঘূৰি ফুৰিলেও মোৰ মন প্ৰাণ সকলো তোমাৰ ওচৰতে মা। ভাইটি, মইচোন মাৰ সকলো দায়িত্ব তোমাকে দি থৈ আহিছো। তুমি মাক ভালদৰে বুজাই কবা, মোৰ ওপৰত অভিমান কৰি মাক আঁতৰি যাব নিদিবা। এয়া কি হৈ গ'ল মা? মোৰ ভাগৰুৱা মুখখন চাবলৈ তুমি ৰৈ নাথাকিলা। দেউতা আৰু দুটা দিন মাক তোমাৰ মৰমৰে বান্ধি ৰাখিব নোৱাৰিলানে? মই বুজিলো মা। তোমাৰ চিৰ অনিদ্ৰাৰ অন্তিম যাত্ৰা মই চাব নোৱাৰিম বুলি মই আহি পোৱাৰ আগতেই তুমি গুচি গলা মা। আজি ঘৰত হাজাৰ জনৰ মাজত শূন্যতাই বিৰাজ কৰিছে মা। মোক ক্ষমা কৰি দিবা মা। তোমাক শত কোটি প্ৰণাম মা। মোৰ মৰমৰ মা, বিদায় মা, বিদায়। ধন্যবাদ।